হাই গাইছ, মই মানে আজি প্ৰথম ব্লগ এটা বনাম বুলি আৰম্ভ কৰিছোঁ আপোনালোকৰ আগত। মই মানে যিটো ভেলাঘৰ বনাইছিলোঁ সেই ভেলাঘৰটো আজি দেখাবলৈ বিচাৰিম আপোনালোকৰ আগত। তাকে বোলো আপোনালোকক দেখাওঁ, চাই থাকক ভিডিঅ'টো। বলক আমি চাওঁ ঘৰৰ দৃশ্যটো, ভিতৰৰখিনি। আমি দেখিবলৈ পাইছে এটা গলি দিছোঁ, কাৰণ সোমাই যাবলৈ কাৰণে খেৰ পাৰি থোৱা আছে। এখন চকী বহিবৰ কাৰণে। তাৰপিছতে এয়া বেৰবোৰ অলপ ফাঁক হৈ গ'ল, ৰ'দৰ পোহৰটো পৰিছে যে। তাৰপিছত এখন খিৰিকী দিয়া হৈছে। তলৰ পৰা অলপ ডাঠকৈ খেৰ ভাৰি থৈছোঁ, কাৰণ শুব লাগিব ৰাতি শুব লাগিব। তাৰপিছতে এতিয়া লাইট আছে, কাৰেণ্ট বৰ্ড ফিটিং কৰিছোঁ আৰু লাইট টানিব লাগিব। অলপ আকৌ চাওঁ বাহিৰৰ দৃশ্যটো, চাফা কৰি থোৱা আছে, কাৰণ ইয়াতে খানাটো খোৱা হ'ব, খৰিৰে খানা বনাবৰ কাৰণে। তাতে ওপৰতো দেখাইছোঁ, মেজি কৰি অলপ জাপিবলৈ আছে। এইটো মেজিটো হ'ব আৰু এইটোৱে হ'ব। তাৰপিছতে এইডাল খৰি আনিছিলোঁ, বৰ ফালিবলৈ বৰ টান খৰিডাল, হ'লেও অলপ ফালিলোঁ বাৰু। তাৰপিছত আমি মেজিটো অলপ এই কোলা আছে যে সেইডোখৰ জ্বলাব লাগিব, কাৰণ কোলা মানে ইয়াত অলপ জুই ধৰা হৈছিলে দুদিনমান আগৰ পৰা, কাম লগা হৈছিলে যে। তাৰপিছতে গোটেই ঘৰটো আমি দেখাম, চাওক গোটেই ঘৰটো ওপৰৰ পৰা দেখাইছোঁ।